গাইজ মই আহিছোঁ আজি ভোমোলাহাটী হাবি পাম বুলি কয় মোৰ কাকাৰ ঘৰত আলহী খাব আহিছোঁ। আপোনালোকক দেখাম চাচোন। ইয়াতে ইমান ধুনীয়াকৈ বস্তু লাগি আছে। ইয়াতে এটা বস্তু লাগি আছে, ইমান ভাল লাগিছে আৰু খাব হোৱা নাই। আপোনালোকক দেখাই দি আছোঁ কি বস্তু লাগি আছে। এইয়া ফুল আৰু এইফালেও লাগি আছে আৰু এইফালেও লাগি আছে ফুল। কি ধুনীয়াকৈ গছডাল হৈছে। এই ফুলৰ গছডাল দেখি কেনে তাৰমানে ভালে লাগিছে আৰু সেইফালে ফুল হৈছে আৰু ইমান ভাল লাগিছে। আৰু ওচৰতে এয়া বেয়া কৰি থৈ দিছে। পানী নাই, পানীৰ কাৰণে এতিয়া ভালকৈ ৰুবই পৰা নাই। ওচৰৰ মানে ওচৰৰ এইবিলাক পাতি এনেই আছে। কি ধুনীয়া সেউজীয়া সেউজীয়া পৰিৱেশ হয়। আৰু এইফালে আমাৰ এইকেইটা ফেমিলিয়ে হৈ বহি আছে আৰু এয়া কি ধুনীয়া সেউজীয়া সেউজীয়া পৰিৱেশ। এইফালে পাহাৰ আছে, এইবিলাক পাহাৰ কি ধুনীয়া। এইয়া পাহাৰ, ওচৰতে পাহাৰ আছে। এইফালে হাবি পথাৰ বুলি কয়, ভোমোলাহাটীৰে পাম হয়। আৰু মোৰ গাত এনেকৈ ৰ'দ পৰি আছে নহয়, ৰ'দৰ কাৰণে মোৰ অলপ মানে চকুকেইটা কিবা মোজা মোজা হৈ গৈছে। ভাল লাগিছে ইয়াতে আহি পথাৰৰ সেউজীয়া পৰিৱেশটো আৰু ইমান ধুনীয়া লাগিছে নহয়, বহুতে ভাল লাগিছে। বতাহো লাগি আছে।